মানে ঘটনাটো হ'ল আজিকালি ফ্লিপকাৰ্ট এমাজন মিছো এইকেইটা মানে সিহঁতৰ ওপৰত বিলিভটো অলপ মানে নাইকিয়া হৈ গৈছে এটা পাৰ্চেল অৰ্ডাৰ কৰিলে সেইটো মানে বেলেগ এটা আহি যায় আৰু হেতুৰ কাৰণে যেহেতু মই ভাবোঁ যে প্ৰডাক্ট এটা পোৱাৰ পিছত এইটো মানে কেমেৰাৰ মাধ্যমত আনবক্সিং কৰিলে তেতিয়া সিহঁতক মানে এটা প্ৰুফ দিব পৰা যায় যে বস্তুটো সিহঁতে মানে যিটো মই অৰ্ডাৰ কৰিছোঁ একচুৱেলি সেই অৰিজিনেল প্ৰডাক্টটো দিছেনে নাই আৰু হেতুৰ কাৰণে নেক্সট আৰু এটা প্ৰডাক্ট হয় যেটো এইটো হয় মোৰ বিপি মেচিন ব্লাড প্ৰেছাৰ মেচিন হয় আনবক্সিং কৰি চাওঁ কেনেকুৱা প্ৰডাক্টটো দিলে এইটো কেছ মেমো হ'ব চাগে আৰু এইটো হৈছে বক্স ব্লাড প্ৰেছাৰ মনিটৰ এইটো হ'ল কাপ কাফ চাৰিটা বেটাৰী আৰু এইটো হ'ল মনিটৰ কমেণ্ট কৰি জনাব ডক্টৰ ট্ৰাষ্ট কেনেকুৱা হয় ফৰ প্ৰডাক্ট ডেমো এইটো 2000 টকা পিছত ইয়াৰ ইউজ কৰি পেলাই মই দেখুৱাম জনাব ডক্টৰ ট্ৰাষ্ট